Good morning guys, have a nice day. আজি বহুত দিন ধৰি বাৰীখনলৈ যোৱাই নাই 10-15 দিন মান হৈ গ'ল কি হৈছে কি নাই একো গম নাপাওঁ আহি দেখিছো যে ডাংবডি ৰুইছিলোহে লতা বগাই কেতিয়ানো ডাংবডি লাগিলে ফুলিলে গমেই নেপালো কিছুমান ডাংবডি বুঢ়া হৈ গুটিও বুঢ়া হৈ গ'ল আজি ভাবিছো চিঙি লৈ যাওঁ আৰু বেঙেনা গছজোপাত পোকে ধৰিছে স্প্ৰে কৰা নাই মই একো স্প্ৰে মানে মই নিজেই কিছুমান বনাই লওঁ মই কিছুমান গাৰ্ডেনাৰৰ ইউটিউব চাওঁ চেনেল চাওঁ তেওঁলোকে দেখাইছিলে এবাৰ গছত যেতিয়া পৰুৱা হয় আমি যেটো ভিমবাৰ লিকুইড ইউজ কৰো কাহিবাতি ধুবলে তাৰে দুটোপালমান 1 লিটাৰ বটলত দি নিজে ইউজ কৰা শ্যাম্পু এটাও দুটোমানবাৰ ধৰি আধা চামুচমান দি মিক্স কৰি এই স্প্ৰেটো মাৰিলে পৰুৱা কিন্তু গুচি যায় পৰুৱাও গুচি যায় লগতে পোকো মৰে এসক ডাংবডিখিনি লাগি আছে ডাংবডিখিনি চিঙি নিও তাৰে ভাজি এখন বনাম বুলি ভাবিছো ডাংবডি যেতিয়া হৈ আছে আৰু বেঙেনা চক ইমান ডাঙৰ হৈ গ'ল মই গমেই নাপাওঁ বেঙেনা কাটো মই চিঙি লৈ যাওঁ কিন্তু লক্ষ্য কৰিছো যে বেঙেনাবোৰ যথেষ্ট পোকে ধৰিছে জলকীয়াও পকি আছে এই আপোনালোকৰ লগত শেয়াৰ কৰিছো কিন্তু ডাংবডি বহুতখিনি বুঢ়া হৈ গ'ল মই গমেই নাপাওঁ ৰেগুলাৰ কিন্তু বাইলে আহিব লাগে এইখিনি বিজলকীয়াখিনিও পকি আছে এইখিনিও তুলি নিব লাগিব আজি 6-7টা মান ওলাব এক বটল পুৰ হোৱা নাই আপোনাকটো যোৱাকালি দেখুৱাইছোৱে আৰু আজিও এয়া এইখিনি চিঙি লৈ যাব লাগিব তেন্তে আকৌ লগ পাই আছো ডাংবডিখিনি আনি ধুনিয়াকে ধুই পখালি এয়া কাটিব লৈছো দেখিছো যে যিখিনি বুঢ়া আছিল বৰ বেয়া লাগিছে দেখি গুটিখিনিকে উলিয়াই থম আৰু ভাজিৰ লগত মিক্স কৰি দিলে খুবেই ভাল লাগে ডাংবডি আলু দি বনোৱা ভাজিখন বেটিয়ে যে খাই খুবেই ভাল পায় বিশেষকৈ ৰুটিৰ লগত খাই খুব ভাল লাগে নহয় জানো আৰু বাৰীৰ ফ্ৰেছ পাচলিটো ক'বই নালাগে কিমান ভাল লাগে এয়া মই ভাজিখন পাতিব লৈছো তাকে আপোনালোকৰ লগত শেয়াৰ কৰিছো আলু কাটিলো হালধি নিমখ দি ডাংবডি দি কেৰাহীখনত এয়া গেছটো জ্বলাই কেঁচা তেল দি পাতি দিছো আৰু অলপ দেৰি পিছত ভাজিখন হৈ যাব আমি ৰুটিৰ লগতে মিলাই প্লাই খাম হেয়া শেয়াৰ কৰিবলৈ সময় নাই কাৰণ গা ধুব লাগে ইমান গৰম উঠিছে ব্ৰেকফাষ্ট কৰিয়ে গা চা ধুম কাপোৰ ধুবলৈ আছে কাপোৰখিনিও ধুম এয়া ভাজিখনহে আপোনালোকৰ শেয়াৰ কৰিছো তাৰ পিছত গৰম লাগিছে খুবেই ৰ'দ দিছে নহয় জানো আৰু ইমান গৰম লাগে এই গেছৰ ওচৰত কাম কৰি থাকিলে গতিকে আকৌ লগ পাই আছে কাপোৰখিনি ধুই আহি ইমানেই গৰম লাগিলে ভাবিছো দুগিলাস মান চৰবত বনাই লওঁ এয়া নেমু টেঙা চেপি লৈছো আৰু ইয়াতে চৰবতে আজমটো মিক্স কৰি দি খুব ভাল লাগে খাই অৱশ্যে চেনিও লৈছো এনেকৈ চৰবতে আজমৰ লগত চেনি মিলাব নালাগে কিন্তু এই নেমু টেঙা দি দিলে অকমান চেনিৰ প্ৰয়োজন হয় ধুনিয়াকৈ এয়া লৈ নেমু টেঙাৰ ৰস মিলাই চেনি দি ধুনিয়াকৈ চৰবত দুগিলাস খাই ল'লেহে গা ধুবলৈ সোমাম আৰু ইমান গৰম লাগিছে নহয় ক'বলৈ বাকী নাই এয়া এইজনে আজান দিলে মছজিদত গতিকে নামাজ পঢ়ি গ'ল আমি দুজনীয়ে চৰবত দুগিলাস বনাই খাই লওঁ এওঁ আহিলে নিজে বনাই হ'লেও খাব বা মই বনাই দিম এয়া মিক্স হৈ গৈছে নেমু টেঙাৰ লগত চৰবতে আজম খুব ভাল লাগে খাই আৰু এইডোখৰ নেমু টেঙা আপোনালোকে জানেই মই স্কিন কেয়াৰ কিদৰে কৰোঁ এই নেমু টেঙাডোখৰ মই পটককৈ পেলাই নিদিওঁ হাত দুখনত ঘঁহি দিম এইদৰে হাত দুখনত যদি এনেকৈ থাকি যোৱা নেমুবোৰ ঘঁহি ধুই দিয়ে হাতখন চাবচোন ইমান মিশ্ৰণ হৈ যায় নহয় স্কিনখন ইমান কোমল হৈ যায় আৰু কিবা লেতেৰা পেতেৰা লাগি থাকিলেও কাম বন কৰি থাকিলে যিটো আঙুলি ফাটি যায় সেইবোৰ নহয় এতিয়া লগালগ মই হাতখন ধুই দিছোঁ চক হাতখন চক মোৰ কিমান ক্লিন আৰু একদম নিট হৈ যায় নহয় কোমল হৈ যায় স্কিনটো খেৰখেৰীয়া নহয় হে গাইজ আসসালামু আলাইকুম নমস্কাৰ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ বহুত গৰম পৰিছে নহয় জানো গতিকে আগবেলা মই নিজে ইন্ট্ৰো বনাব নোৱাৰিলো কি অলপ বনাইছো দেখাইছো আৰু জাস্ট সিম্পল ভাত বনাইছো এতিয়া গা ধুই উঠিছো মূৰটো ফুনিয়াইছো ইয়াতে বহি ফেনখন চলি আছে আৰু ভাত খাম এতিয়া ভাত খাই পেলাই আজি দিনটো কি কৰো কি নাই ক'ত যাওঁ সকলোখিনি দেখুৱাম তেন্তে ইন্ট্ৰো ইয়াতে আৰম্ভ কৰিছো ৱেলকাম বেক টু মাই চেনেল লুকমিতাজ দিনা আৰু মোৰ ভিডিঅ' আপোনালোকে চাই আছে তেন্তে আগৰ ভিডিঅ'টোলৈ আৰু এতিয়া যি কি ঘৰ বাকি থাকিলে হায়াৰ সেকেন্ডাৰী পাস কৰা মেট্ৰিক পাস কৰা হেকি ঘৰলৈ যাবলৈ লৈছো অলৰেডি মগৰিবৰ বাদ হৈ গ'ল 6টা বাজি গ'ল এয়া এজনী গাড়ী ষ্টাৰ্ট কৰিছে আৰু বেটিয়ে মই এয়া গাড়ীত আহি উঠিছোহি গ'লি কিন্তু গাড়ী নচলা নহয় দেই এই জাস্ট আহি পাইছো ভতিজাটোৱে এবাৰ হায়াৰ সেকেন্ডাৰী দিছিলে যথেষ্ট ৰিজাল্ট ভাল হৈছে হি 3টা লেটাৰ পাইছে ন নাছিমা আৰু এয়া হৈছে কেণ্ডিডেটৰ মাৰ্ক এয়া আৰু গতিকে পুৰা ফেমিলি সব আছে খুৰী আছে মোৰ 3জনকে খুৰী আছে এয়া এই 3গৰাকী মোৰ খুৰী হয় আৰু সব ভতিজা বোৱাৰী আৰু ভতিজা হয় সৰি ভাই বোৱাৰী হয় আৰু এইখিনি সব পোৱালি টিকলাবোৰ মই জেঠাই খাওঁ সিহঁতৰ আৰু যথেষ্ট ফূৰ্তি ফাৰ্তা চলি আছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া আছিলে মেৰুন কালাৰ স্পৰ্টিং পিন্ধি থকা বেটাৰী কিনাৰতে বহি থকা মোৰ ভতিজাটো সি যথেষ্ট লাজকুৰীয়া ছায়েন্সত সি 3টা ছাবজেক্টত লেটাৰ পাই এবাৰ হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তাৰ ইচ্ছা টেকনিকেল সাইডত কিবা পঢ়া হয়তো বিএসসি এডমিশন নলব নেকি তাকে ক'লে আৰু আমি আটাইখিনি হাঁহি ফূৰ্তি কৰি অলপ দেৰি হেডখত পাৰ কৰিলোঁ নাস্তা চাহ খাই পোলাও খাই এয়া আমাক পোলাও দিছে হাই এয়া মোৰ খুৰী হয় এগৰাকী
আৰু বেগত বেটা বহি আছে সেইটো নোলায় আমি হাঁহি ফূৰ্তি কৰি আছোঁ আপোনালোকে ভিডিঅ'টো চাই আছে এতিয়া ছেকেণ্ড কেণ্ডিডেটৰ ঘৰত সোমাইছোঁ হায়াৰ ছেকেণ্ডেৰী এই ফাইনেল পাছ কৰিলে ভতিজাৰ হয় মোৰ এই তুমি কোন কলেজত পঢ়িছিলা সোণাৰী কমাৰ্চ কলেজ তুমি ডিপাৰ্টমেণ্ট কিন্তু আৰ্টছ আছিলে ন এতিয়া ক'ত ল'বা এডমিশ্যন গড়গাঁৱত ল'ব গতিকে আমি পাৰ্টি খাই ফুৰিছোঁ আৰু এতিয়া নোৱাৰিম সিহঁতৰ ঘৰত খাবলৈ এইমাত্ৰ খাই আহিছোঁ আকৌ এদিন আহিব লাগিব তেন্তে চাই থাকক ভিডিঅ'টো হেল্ল' গাইজ আকৌ আহি পাইছোঁ মেট্ৰিক কেণ্ডিডেটৰ সেয়া আব্বা হয় কেণ্ডিডেট দেখাম বাৰু আৰু আজিও এয়া আলহী মেহফিল পৰা বহি আছে পোলাও খাম দেখুৱাম বাৰু তেতিয়া অলৰেডি পোলাও গুণ পাইছোঁ এই বেষ্টটোৱে আগে খাই ল'ব তাৰপিছত আমি খাম ঠিক আছে আকৌ লগ পাই আছোঁ এয়া আছিলে নেক্সট ডে মোৰ ফ্ৰেণ্ডজনীৰ বায়েকৰ ঘৰ অৰ্থাৎ মোৰ কাকাৰ ঘৰ দেখুৱাই গ'লোঁ মই কাকাক আৰু এয়া পূৰা ফূৰ্তি চলি আছে আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰক এই ধুনীয়াকৈ বাই বাই দিয়া কেণ্ডিডেটৰ ওচৰলৈ যাওঁ স্মাইলিং ফেচৰ এয়া কেণ্ডিডেট হয় এজ এ ডিষ্টিংশ্যন ন তোমাৰ হয়নে কোন স্কুলৰ পৰা পাছ কৰিলা চেইণ্ট জোচেফ এতিয়া এডমিশ্যন ক'ত ল'বা ক্লাছ 10ৰ চাইল নি বাৰু এয়া পূৰা পাৰ্টি চলি আছে ডাইনিং হলত আমাৰ খুৰীহঁত বহি এয়া খাবলৈ লৈছে এয়া হৈছে ছোৱালীজনীৰ মাক মোৰ ফ্ৰেণ্ডজনীৰ বায়েক হয় মাকে পূৰা ছাৰ্ভ কৰি আছে আৰু মই আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ আমি যিহেতু ঘৰৰ ওপৰত আহিছোঁ খুবেই ভাল লাগিছে ঘৰটো চাই আছোঁ কেণ্ডিডেটটো দেখিলে ধুনীয়া ছোৱালী দেখিছেনে হেল্ডি বেল্ডি ধুনীয়া লাগিছে Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. এয়া আকৌ আহি আন এঘৰত আমি বহিছোঁহি মেট্ৰিক কেণ্ডিডেটক অৱশ্যে লগ কৰোঁতে চিনাকি কৰি দিব নহ'লে আপোনালোকক দেখুৱাব নহ'লে গোটেইখিনি আহি আকৌ ইহঁতৰ ঘৰত বহিছোঁহি ল'ৰা মেট্ৰিক পাছ কৰিছে গোল্লা ব্ৰাউনৰ পৰা ভালেই ফাৰ্ষ্ট পাছ কৰিছে আৰু ছোৱালীৰো বিয়া অলপ দিনৰ পিছত বিয়াখনো যদি কোনো কৰোণাৰ কাৰণে কোনো প্ৰট'কল নাথাকে বিয়া পাতিলেতো দেখামেই মই আৰু তাহাঁতৰ ঘৰত আমি ড্ৰয়িং ৰুমত এয়া বহিছোঁ তেন্তে যদি আজি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব ফেমিলি আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নিউ ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব তেতিয়া আহিব লগা সকলোখিনি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগে পাব তেন্তে ৰাজদিনা আহি আছে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ